নতুন টেকনলজিৰে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে আধাৰশিলা স্থাপন কৰি গ'ল বিত্ত তথা কৰকাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাংসদ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ আধাৰত ৰূপায়ণ কৰিব ওলাইছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য। পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ জেনেৰেটৰ ভস্মীভূত। নিশা আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তৰ দ্বাৰা অগ্নিকাণ্ডটি সংঘটিত কৰাৰ সন্দেহ একাংশ কৰ্মচাৰীৰ। আন্ধাৰৰ বাবে চিচিটিভি কেমেৰাটোত স্পষ্ট দেখা নগ'ল দুৰ্বৃত্তৰ চেহেৰা। কাৰ্বি ভক্তিতম ট্ৰাষ্টৰ উদ্যোগত ডিফু লামডিং পথৰ সমীপত স্থিত কাৰ্বি ভক্তিতম ট্ৰাষ্টৰ বংক্ৰকৰ তলত এক ৰাজহুৱা সভাত কুল উত্তৰণৰ সভা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰানপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। সম্পূৰ্ণ নতুন টেকনলজিত নিৰ্মাণ তথা মেৰামতি কৰিবলৈ ওলাইছে ৰাষ্ট্ৰীয় ঘাইপথ। C2 চিমেণ্ট ট্ৰিটেড ছাবৱে ছইল ষ্টেবিলাইজেশ্যন টেকনলজি প্ৰকল্পৰ আধাৰত কাৰ্য ৰূপায়ণৰ বাবে লাংহিনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিলে আধাৰশিলা। হয়, সম্পূৰ্ণ নতুন টেকনলজিৰে এইবাৰ কাৰ্বি আংলং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি তথা নিৰ্মাণ কৰা হ'ব। এই নতুন টেকনলজিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এনেদৰে কয়। আমি গোটেই ৰাস্তাটোৰ শিলৰ ব্যৱহাৰ ৩৬% আমি কম কৰিলোঁ। 36% ষ্টনৰ ৰিকুৱাৰমেণ্ট কমি যাব। তাৰমানে এইটো এটা গ্ৰীণ টেকনলজি আৰু পাহাৰৰ কোমল মাটিত ৰাস্তা বনোৱাৰ এটা নতুন টেকনলজি এটা আমি পাওঁ। এইখিনি কাম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দিয়া ৫৫ কোটি টকাৰ লগত অসম চৰকাৰে আৰু 91 ক্ৰ'ৰ্ছ টেকনলজিৰ কাৰণে টোটেল 164 আমাৰ সম্পূৰ্ণভাৱে আমাক লাগিব আৰু ১৬৪ কোটি টকা ব্যয় সাপেক্ষে আমি ৬৭ কিলোমিটাৰ ৰাস্তা আমি ধুনীয়াকৈ নিৰ্মাণ কৰিব পাৰিম। আমাক ১৫ মাহ সময় লাগিব। এই মেচিনটোৱে ছাবৱে প্ৰতিদিনে ১ কিলোমিটাৰ বনাব। ছাবৱেটো বনোৱাৰ পিছত ২৮ দিন তাক খালী ৰাখি দিব লাগিব, কাৰণ চিমেণ্টত কম্পেক্ট হ'বৰ কাৰণে ২৮ দিন। তাৰপিছত আগৰ এটা লেয়াৰ তাৰপিছত DM দিব, সেইটো লেয়াৰ এইখিনি কাম কৰোঁতে এপ্ৰিললৈকে আমি অৱকাৰ যাব পৰা এটা পৰ্যায়লৈকে আমি আহিম আৰু অহা বছৰ অক্টোবৰ মানত আৰু এটা ভাল আনহাতে পৰিষদৰ CM তুলিৰাম ৰংহাঙে উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে বিগত MP নিৰ্বাচনত কাৰ্বি আংলং ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ এইদৰে নতুন টেকনলজিৰ সহায়ত মেৰামতি কৰিব ওলাইছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে ৯০.৩৭ কোটি টকা ধাৰ্য কৰিছে। সেই ৰাস্তাও এতিয়া আৰম্ভ কৰি গৈ আছে আৰু ৱেষ্ট কাৰ্বি আংলঙক অসম মালাৰ জৰিয়তে টুমপেং ডংকামকাম আৰু হামবেন সেই ৰাস্তা অসম মালাৰ জৰিয়তে আমাক উপহাৰ দিছে কাৰ্বি আংলঙৰ কাৰণে আৰু লগতে ধৰা হৈছে। তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব। অসম চৰকাৰৰ পৰা খেৰণি আৰু উমৰেংচলৈকে যোৱা সেই ৰাস্তাও কেন্দ্ৰ চৰকাৰৰ লগত আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আলাপ আলোচনা কৰি সেই ৰাস্তাও চেংচন কৰা হৈছে। তাৰ কাৰণে আমি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক আমি ধন্যবাদ দিব লাগিব। আজি আপোনালোকক চাওক, সেই টেকনলজি, সেই নতুন টেকনলজি অসমত পোনপ্ৰথম সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙৰ ৰাস্তাৰ অৱস্থা খুব বেয়া। পৰিসীমা বহুত ডাঙৰ, আপোনালোকে জানে, গোৱা ছিকিম ত্ৰিপুৰাকৈ ডাঙৰ। এই গতিকে ৰাস্তাৰ অৱস্থা খুব বেয়া। সেই ৰাস্তাবিলাকত যাতায়াতৰ ব্যৱস্থা ভাল কৰাৰ স্বাৰ্থত আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী তেখেতে আমাক স্পেচিয়েল পেকেজ পুঁজিও আমাক দিয়া হৈছে। লগতে তেখেতে অৱগত কৰিছে নৱেম্বৰ মাহত যিটো SD হ'ব, কাৰ্বি আংলঙৰ যিবিলাকক ৰাস্তাবিলাক বেয়া সেইবিলাকৰ ৰাস্তাবিলাকত তেখেতে দিম বুলি প্ৰতিশ্ৰুতি দিছে। কাৰ্বি আংলঙৰ কাৰণে পোনপ্ৰথমে যে PMGS ৰাস্তা
826 কিলোমিটাৰ আমাক পঢ়াৰ দিছে তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব উল্লেখ্য আজি এই আধাৰশিলা স্থাপনৰ উপলক্ষে আয়োজিত সভাত পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুমৰংহাং বিধায়ক জয়ৰাম ইংলেঙকে ধৰি সকলো কাৰ্যবাহী সদস্য এমএছচি সকল আৰু পৰিষদৰ মুখ্য সচিব তথা সচিবসকল উপস্থিত থাকে লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ ভোটৰ ওপৰত দান বিদ্যুৎ নিয়মীয়া নোহোৱা বাবে পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰত থকা চৰকাৰী বিভাগসমূহত বিভাগীয় কাম কৰা কিমান তাক সকলোৱে জানে এনে সময়তে আটাইতকৈ জৰুৰী বিভাগ জিলা উপায়ুক্ত কাৰ্যালয়ত বিদ্যুতৰ সধন লুকাভাকু নিয়মীয়া কাৰ্য সম্পাদনৰ বাবে ব্যৱস্থা কৰা জেনেৰেটৰটো যোৱা নিশা কোনো দুৰ্বৃত্তই অগ্নিকাণ্ড সংঘটিত কৰে অগ্নিকাণ্ড কোনে সংঘটিত কৰিলে তাক চিচিটিভি কেমেৰাটো ধৰিব পৰা নগ'ল হয় জিলাখনৰ প্ৰশাসনিক কাম কাজ সম্পাদন কৰা আটাইতকৈ জৰুৰী বিভাগ জিলা উপায়ুক্ত কাৰ্যালয় যে একেবাৰে সুৰক্ষিত নহয় তাক প্ৰমাণ পোৱা গ'ল যোৱা নিশা কাৰ্যালয়ৰ বিভিন্ন জৰুৰী কাৰ্য সম্পাদনৰ লগতে অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে সকলো সময়তে সুৰক্ষাৰ স্বাৰ্থত পোহৰৰ ব্যৱস্থা কৰা জেনেৰেটৰকে জুই জ্বলাই দিলে কোনো দুৰ্বৃত্তই এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ আগত একাংশ কৰ্মচাৰীয়ে কয় যে সুৰক্ষাৰ স্বাৰ্থত ৰখা চিচিটিভি কেমেৰাটো স্পষ্টকৈ একো ধৰিব পৰা নাই কাৰণ এই কাণ্ড সংঘটিত কৰা সময়ত আছিল সম্পূৰ্ণ আন্ধাৰ যদি কোনো আন্ধাৰৰ সুযোগ লৈ এনেদৰে জুই জ্বলাই জেনেৰেটৰ নষ্ট কৰি থৈ গৈছে তেন্তে এনে অদ্ভুত কাণ্ড সংঘটিত কৰা দুৰ্বৃত্তৰ অভিপ্ৰায় কি তাকে লৈ চহৰখনৰ বিভিন্ন মহলত চিন্তা চৰ্চা কৰাৰ লগতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ বিশ্বত শান্তি সংহতি প্ৰতিষ্ঠা সকলোৰে সুখে সন্তোষে জীৱন অতিবাহিত কৰিব পৰা শুভকামনা তথা আশীষ কামনা কৰি কাৰ্বি ভক্তিতাম ট্ৰাষ্টে ডিফু লামডিং পথৰ সমীপত থকা বংক্ৰকৰ তলত অনুষ্ঠিত কৰা হয় শান্তিৰ সভা বিশ্বত শান্তি সংহতি প্ৰতিষ্ঠা সকলোৰে সুখে সন্তোষে জীৱন অতিবাহিত কৰিব পৰা শুভকামনা তথা আশীষ কামনা কৰি কাৰ্বি ভক্তিতাম ট্ৰাষ্টে ডিফু লামডিং পথৰ সমীপত থকা বংক্ৰকৰ তলত অনুষ্ঠিত কৰা হয় শান্তিৰ সভা প্ৰতি বছৰে কাৰ্বি ভক্তিতাম ট্ৰাষ্টৰ উদ্যোগত আজিৰ দিনটোত কাৰ্বি কুল অৰ্থাৎ ফৈদৰ নামত পূজা অৰ্চনা কৰাৰ লগতে কুল সমৃদ্ধি তথা উত্তৰণৰ আশীষ কামনা কৰে পবিত্ৰ বংক্ৰকৰ তলত নৈবদ্য আগবঢ়াই আশীষ বিচৰা হয় অনুসন্ধানকাৰী সম্পাদক তথা চিত্ৰশিল্পী দেবেন টিমুঙে জানিব দিয়ে ট্ৰাষ্টৰ এই সভাত কাৰ্বি জিলাৰ বিভিন্ন প্ৰান্তত থকা কাৰ্বি ভক্তিতাম ট্ৰাষ্টৰ প্ৰতি গভীৰ আস্থা তথা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল দুখীয়া খেতিয়ক ৰাইজৰ কৃষিভূমিত পানী যোগান দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰা চনচিকা জলসিঞ্চন প্ৰকল্প আছে কিন্তু নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাত এইদৰে বছৰে বছৰে বাৰিষা কাল হৈও খৰাং বতৰৰ বাবে কেৱল বৰষুণৰ পানীক আশা পালি থকা কৃষক ৰাইজৰ কপালত এইবাৰ লাগিছে জুই চানচিকা লাংথাট লাংমেপি প্ৰিলু আৰু থেছো ৰংহাঙকে ধৰি বৃহত্তৰ অঞ্চলটোৰ 2000 হেক্টৰৰ মাটি এইবাৰ খৰাঙৰ প্ৰকোপত চন পেলাই থবলগীয়া হৈছে খেতিয়ক ৰাইজে ফলত মূৰে কপালে হাত ধৰি বিলাপ কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে দুখীয়া খেতিয়কসকলে অভাৱ অনাটনেৰে জৰ্জৰিত পশ্চিম কাৰ্বি আংলঙৰ কপিলী পৰিষদ সমষ্টিৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ভীষণ খৰাং বতৰৰ বাবে খেতিত ননমাকৈ পাৰ হ'ল এইবাৰ বাৰিষাত দুখীয়া খেতিয়কসকলে খেতিৰ বতৰ কিন্তু দুখীয়া খেতিয়কসকলৰ এই দুৰ্দশা তথা সমনীয়া শুনিবলৈ বা এপাক আহি চাবলৈ আহৰি নাই আমাৰ ৰজাঘৰৰ আমাৰ ৰজাঘৰীয়াসকলে দিছপুৰ দিল্লী কৰোঁতে কৰোঁতে দুখীয়া ৰাইজৰ দুখৰ কথা সমূলি পাহৰি যায় খেতি কাৰ্য হৈ নুঠিলেও
চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰি যাতে দুখীয়া ৰাইজে কিছু সান্তনা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে কপিলী পৰিষদৰ ASDC আৰু KSA অঞ্চলটোৰ দুখীয়া খেতিয়ক ৰাইজক অভাৱ অনাটনৰ বাবে সকাহ দিবৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ দিশসমূহ আঙুলিয়াই জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ Kadung beda Chini jala bangso nilitum teruni jengka langkar langiti hawai pur hawara bangke isi rain sedo area kusi chethango lapen asarlam kemra do ko mane daga nikan isi sokte nikan isi non pe bolam datu asi pining ye thota nilitum hawara rada tum bangke 70% ahi di longe sok ilong le derlo lapen ki ilong tanga dimam kusi tame lang kabe arwi kabe pena jog long le kreng erlo long le ching hang erlo sokta thiarlo La Soposi daga Deputy Commissioner role and the Relief and Disaster Management Committee Chairman la this year metang malo selang litan la nilitum akisu ngakut hak isi pintor aluna ngapajir la sila nilitum jasimet dishi along isi kakte hang konalam tigel helo ke chengsi la nilitum sokki elong tangten kiti et ajuan la pende sokki elong lipen khali tv tan ahi di ajuan la mi sia survey wang nai la pen kini bangela so sokki elong lider ajoini ni tumpan isi government pen kutima aron kidu la bangso isi compensation bangen ang kini la pen ke formula tu ki hang kon bangela halo se kini ani kana tharman bang sok si long le derlo la pen ke nok si tame nok lang ka ti tunda sujor long le derlo ador ta le derlo so posi KCC loan keram kiti ka suplam abang putum an khasame kini kan isi bangela interest areda bang ner ni der nai interest areda bang mas nai kusini tum hang kon la pen ti Mungkin ke hang kon mangal halo jata ESCR ni 1995 peningkan Amreng Flow Irrigation Pangcheng lo sansika tua demalong. Lasi 95 peningkan ka Pangcheng pini ni koira kopling era kristami hala bangso alang teng nan anda patang tidak lasi kiteng si bangke 12 crores besila bangso scheme Pangcheng lo kan no kit karjulong bai kuti tharoi sen atang ka pa badu kutini tum arjulong sita atang ka bange pa badu waret sita akama bange ki claim ni tum na thang ka teknong ni. Lasi DC thosa ni salam thang je alang ni tum hin pen masi tami un ana ke prapen kupima alang itu nang sirap dun theka bangso santika alang theka sedang la trangi khanta nang sirap dulu itu selang fan sisi kuni dilo alang hin besi tami un an pena bori dun pola pela ni tum te hang lu tami non alang ni principal secretary ben hotel mat council fan lu toxic ni mat lu ko selang ni lam karna লাংকেৰিং অন্তৰ্গত বৃহত্তৰ অঞ্চলবাসীৰ দুখ দুৰ্দশা বুজ লোৱা দুৰ্ভোগত দিন কটোৱা খেতিয়কৰ পৰিয়াললৈ সহায় আগবঢ়োৱা KCC ঋণৰ বাবদ পৰিশোধ কৰিবলগীয়া সুদ কমোৱা দীৰ্ঘদিনে অৰ্ধসমাপ্তি হৈ পৰি ৰোৱা সানচিকা ফ্লো ইৰিগেশ্যন প্ৰজেক্টৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা ইত্যাদি দাবীসমূহক আলোকপাত কৰাৰ লগতে কাৰ্যকৰীৰ দাবী তুলি স্মাৰক পত্ৰত উল্লেখ কৰা হয় হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ এখন চৰকাৰী LP স্কুল আপোনালোকক দেখুৱাই নহয় এই প্ৰতিবেদনত ক'ব বিচাৰিছো স্কুলখনৰ কাহিনী জানিব পাৰিলে আপোনাৰো চকু কপালত উঠিব 2019 বৰ্ষটোৰ বিগত 6 মাহত শিক্ষকে পাঠদান এতিয়ালৈকে কৰিছে মাত্ৰ 2 দিন সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ-মাতৃ মুৰে কপালে ধৰি পাৰ পোৱা নাই শিক্ষাবৰ্ষ শেষ হ'বলৈ মাজত মাথোন 3-4টা মাহ বাকী কি হ'ব কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত খবৰ নাই প্ৰাথমিক শিক্ষা বিভাগৰ সংলিষ্ট উদ্ধতন কৰ্তৃপক্ষৰ হয় এইখনে ফং আপাম LP স্কুল পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ হামৰেনৰ নাতি দূৰত 9 নং আমৰেং পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰংনিহাং অঞ্চলত আছে এইখন LP স্কুল এটা সময়ত স্কুলখনত বহু ল'ৰা ছোৱালী হাঁহি খিকিন্দালিৰ লগতে পঢ়াৰ এটা মধুৰ হুলস্থুলীয়া পৰিৱেশেৰে প্ৰায় দিনটো সময় কটাইছিল এতিয়া অনেক ল'ৰা ছোৱালী এইখন স্কুল এৰি হামৰেনৰ বিভিন্ন স্কুললৈ পঢ়িবলৈ গুচি গ'ল এতিয়া স্কুলখনৰ অৱশেষ হিচাপে আছে মাত্ৰ 20-30 জন ছাত্ৰ-ছাত্ৰী নাংচেলা 2018 nikam September 14 ar ni pen dak nang join la bramti mung bang pen tuning 18 na bang bang pi pen bang ve hot chiklu jon bang hala inu do su phansi ithan rublin phan chiklu yon apor pi tanong nam bang ta pijut o eda ta kom nasila lemon de la nu ka pega pen al la mi thang ge non tu thayan
19 ang bong ke February ang ahud dap ni ver halaga ba la sinitum hala DMC district coordinator long dam lo la pensi anu ka prek la wang la sita nang toy nang po ko anu ka prek sita nang toy nang po si hala DMC sar long chining di dam lo pen supen anu ka prek mai toy ne ma le just ya na la pusi lang tum na pudu ang si alam lam ten Kasi la bang ko truck usomar dakatari tam hage pining la ang bong mate habdali exam ke pipeda lama mate pipelo abipelo wang silang bida la pipeda ma স্কুলখনলৈ ছাত্ৰ ছাত্ৰীসকল মাজে মাজে আহে আৰু কেইঘণ্টামান সময় কটাই ঘৰাঘৰি গুচি যায় কাৰণ শিক্ষক নাহে পাঠদান কৰিবলৈ আপুনি জানি আচৰিত হ'ব যে চলিত বৰ্ষৰ শিক্ষা বৰ্ষটোৰ এতিয়ালৈ মাত্ৰ 2 দিন শিক্ষক আহি পঢ়াইছে শিক্ষকজন টিকাৰ নিবাসী আব্ৰাহাম টিমু সমহীয়া পৰীক্ষাও অনুষ্ঠিত নহল হ'ব কেনেকৈ ছমাহে নাই শিক্ষক নিজ নিজ সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ মাতৃয়ে হামৰেনস্থিত কেএছএ মুখ্য শাখাৰ নেতৃত্ব স্কুলৰ শিক্ষা পৰিৱেশৰ বিষয়ে জানিবলৈ যাওঁতে এই ভয়ানক তথ্য বাহিৰলৈ আহে ye ladak arong school student sumar tumangke ajaha ke dak pen ha hamren buha to dam pen ka chali tum dolo la pen kidun thegan tum dak hem pen ka helat ta dolo ladak pen ka helo kilometer soksinar ke bag doi stamina dak pen ka helat ta dolo alang li bang beda jo la pen penangan tum parents pen tum report kilong teng pulote alang li ladak school chewai mene pusi bain kor phot thok student aphan ke alang li tum ladak dadak student awali fan silang tum kache khang pe ladak la so school ong panong pisil student bi pilo koi phit ta me alang li bang duty chiwang beda joksi piningkan siang bong la bain kor pho thok ai student bang ke murui lo la si la bang so bain kor pho thok student ke murui ke karbi pen abhere akhaya student la ladak nang kalukson dunji kali ladak ei tum methna mena karbio so mars kalukson lo la si chuningri lo Karbing long Thomas Council Education Primary Education EM afan la pen aki hai tuliram long hang karbing long CM phan sami chuning ri lo la hai hui a school afan ang li tum education department pen prabjin pen action ki NG phan si ni tum karbilo charling song hamran aropi hin pen chuning ri parla কি হৈ আছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগত অনবৰতে শিক্ষাৰ গুণগত মানদণ্ডৰ কথা কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে কি ক'ব এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ নেতৃত্বৰ লগতে সচেতন ৰাইজৰ প্ৰশ্ন ৰাজ্যজুৰি খলকনি তোলা প্ৰথম আৰু দ্বিতীয় পৰ্যায় গুণোৎসৱৰ সময়ত এইখন LP স্কুলত হয়তো চলি আছে শিক্ষা ভৱিষ্যতৰ স্বাৰ্থ কেতিয়াবা খবৰ ৰাখিছিল নে পৰিষদ চৰকাৰে খবৰ ৰাখিছেনে স্থানীয় জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor hinben Warsai Kimi Kipipon. Lasi Lasonobor Sai Kimi along Ninghangatum Ali Chuendunik Tha. Warsai Kimi Laki Chiklu Jontro Opan Kapamala Sike Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Parpi Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethoji Apan Laswa number 600-121-3664 along Humrignon. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse.
Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডেনগাঁও লেমছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ান সভা অনুষ্ঠিত হয় শনিবাৰে লেমছৰ অধ্যক্ষ খৰসিং টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিভাগীয় জ্যেষ্ঠ পৰিদৰ্শক মানস ৰংহাং নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডেনগাঁও লেমছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ান সভা অনুষ্ঠিত হয় শনিবাৰে লেমছৰ অধ্যক্ষ খৰসিং টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিভাগীয় জ্যেষ্ঠ পৰিদৰ্শক মানস ৰংহাং সভাত লেমছৰ ছেক্ৰেটাৰী বিক্ৰম কিলিঙে জাইপং লেমছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ানৰ প্ৰতিবেদন পাঠ কৰে কমিটিৰ উপস্থিত সদস্য তথা ৰাইজৰ আগত উল্লেখ্য এই সভাত প্ৰতিবেদন হিচাপে দাঙি ধৰাৰ ক্ষেত্ৰত কাৰো অভিযোগ বা প্ৰশ্ন নথকাত সভা শান্তিপূৰ্ণভাৱে সমাপ্ত হয় এটা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলক লগত লৈ আমি দক্ষমকা টাউন এৰিয়াত আজি অকণমান চাফাই অভিযানত আমি এই প্ৰগ্ৰেমটো আমি ৰাখিছোঁ আমি ইয়াৰ দ্বাৰা আমি এটাই প্ৰমাণ কৰে ৰাইজক আমি এটা এৱাৰনেছ প্ৰগ্ৰেম এটা আমি ৰাখিব বিচাৰিছোঁ যে ৰাইজে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যাতে বেছিকৈ গুৰুত্ব দিয়ে আমাৰ ভাৰত চৰকাৰেও আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেখেতে স্বচ্ছতাৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে এই স্বচ্ছতাৰ ওপৰত গুৰুত্ব ৰাখি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি আজি এই প্ৰগ্ৰেমটো আমি ৰাখিছোঁ আমি এই প্ৰগ্ৰেমৰ জৰিয়তে আমি সকলো ৰাইজক আমি এটা কথাই আমি জনাব বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলে অকল ক্লাছৰুমতে আমি সীমাবদ্ধ হৈ থকা নাই আমাৰ শিক্ষকসকলে আমি অকল আমাৰ ছাত্ৰ ছাত্ৰী বা ক্লাছৰুমতে আমি সীমাবদ্ধতা আমি ৰখা নাই ইয়াৰ জৰিয়তে আমি সমূহ ৰাইজক আমি জনাব বিচাৰিছোঁ যে নিজৰ নিজৰ এৰিয়াটো নিজৰ অঞ্চলটো যাতে চাফ চিকুণকৈ ৰাখে চাফ চিকুণকৈ ৰখাৰ লগে লগে আমি স্বাস্থ্যসন্মতভাৱে আমি বহুত ক্ষেত্ৰত আমি আমাৰ সুবিধা হ'ব আৰু আমি গোটেই এৰিয়াটো যেতিয়া আমি চাফ চিকুণকৈ আমি ৰাখিম আমাৰ দক্ষমকা এৰিয়াটো আমি যেতিয়া আমি চাফ চিকুণকৈ আমি ৰাখিম এইটো এটা আমাৰ ৰাইজলৈ এটা মেছেজ যাব ভাল মেছেজ যাব আমি সকলো ৰাইজক আমি অনুৰোধ কৰিম আজি আমাৰ এই প্ৰগ্ৰেমৰ স্বচ্ছতাৰ প্ৰগ্ৰেমৰ যোগেদি যাতে সকলো মাৰ বান্ধি ওলাই আহক নিজৰ ঘৰখন নিজৰ এৰিয়াটো যাতে তেখেতসকলে পৰিষ্কাৰ পৰিচ্ছন্ন ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ ধনচিৰিত কুকিসকলে শুকুৰবাৰে পালন কৰে কলা দিৱস হিচাপে পুৱা শ্বহীদৰ স্মৃতিত অশ্ৰু অঞ্জলি নিবেদনৰ পিছতে কুকি লোকসকলে দিনটো কলা বেশ পৰিধান কৰি পালন কৰে এই কলা দিৱস কাৰ্বি আংলং জিলাৰ ধনচিৰিত কুকিসকলে শুকুৰবাৰে পালন কৰে কলা দিৱস হিচাপে পুৱা শ্বহীদৰ স্মৃতিত অশ্ৰু অঞ্জলি নিবেদনৰ পিছতে কুকি লোকসকলে দিনটো কলা বেশ পৰিধান কৰি পালন কৰে কলা দিৱস ধনচিৰিৰ ঠিংপিজাং গাঁৱকে ধৰি ধনচিৰিৰ কুকি অধ্যুষিত অঞ্চলত 13 ছেপ্টেম্বৰৰ দিনটো
প্ৰত্যেকবাৰে কলা দিৱস হিচাপে পালন কৰে আৰু এইবাৰো নহল ইয়াৰ ব্যতিক্ৰম প্ৰত্যেকেই কলা বেজ পৰিধান কৰি এই দিৱস পালন কৰে ধনচিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাপ নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ